হেল্ল' এভৰিৱান, মোৰ এটি নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আৰু এইফালে মাছ ফ্ৰাই কৰি আছোঁ। এইফালে মাছ 3 পিচ নে 4 পিচ কল কৰা, আৰু এইফালে মাছৰ পেটু মাথা আৰু ফুলকবি এইফালে তিয়াই থৈছোঁ। আৰু এইফালে বাতিটোতে মই বাদাম কেইটামান লৈ লৈছোঁ। ভাত বনোৱাৰ টাইমত কিবা কিবি এটা খাই থাকিলে মানে ভাল লাগে, আৰু সেইকাৰণে মই বাদাম কেইটামান লৈ লৈছোঁ। আৰু বাকী জুইশালীডোখৰ লেতেৰা হৈ থকা দেখি নাহিব। আৰু মাছ কেইপিচ মই কেনেকৈনো ফ্ৰাই কৰিছোঁ তাকে চাওক। আৰু এয়া মোৰ মাছখিনি আধা ফ্ৰাই কৰা হৈ গৈছে, আৰু মাছখিনি মই এনেকৈয়ে নমাই দিম। আৰু চাব দেই, মাছ পিচ কি ধুনীয়া এটা কালাৰ হৈছে। আৰু এতিয়া মই মাছখিনি সকলোখিনি এনেকৈ নমাই ল'ম। আৰু ভিডিঅ'টো আজি এই ৰেচিপিটো কি বনাওঁ আপোনালোকে লাষ্টলৈকে চাই থাকিব। আৰু মাছ কেইপিচ নমাই হোৱাৰ পাছতে মই এইফালে ফুলকবি আলু লগতে এতিয়া মই অলপ টাইম ফ্ৰাই কৰি ল'ম। আৰু ফুলকবিখিনি অলপ টাইম সিজালৈকে মই অলপমান ঢাকি নিদিওঁ, এনেকৈয়ে অলপমান ফ্ৰাই কৰি ল'ম। আৰু এয়া দেখিছেনে, ফুলকবিখিনি যি ধুনীয়া কালাৰ হৈ গ'ল। আৰু এতিয়া মোৰ ফুলকবি হৈ গ'ল, আৰু এনেকৈ ফুলকবিখিনি নমাই লওঁ। তাৰপাছত আপোনালোকক দেখুৱাই থাকিম লাষ্টলৈকে। আৰু আজি এইটো হৈছে ফুলকবি, বিলাহী আৰু আলুৰ মাছৰ ৰেচিপি এটা আগবঢ়াইছোঁ। আপোনালোকে সকলোৱে আশা কৰোঁ ভাল পাব, আৰু আপোনালোকেও এবাৰ খাই চাব। এয়া দেখিছেনে, ফুলকবিখিনি মোৰ যি ধুনীয়া হৈ গৈছে, আৰু অলপ সিজিছেও, আলুখিনিও সিজিলে। আৰু এতিয়া লাষ্টলৈ ভিডিঅ'টো চাই থাকক, কি কৰোঁ কি নকৰোঁ। আৰু এইফালে মই যোগাৰ কৰি ল'লোঁ। এইফালে থালিখন পূৰা সজাই ল'লোঁ দেই। বিলাহী কেইটামান কাটি লৈছোঁ টুকুৰা টুকুৰকৈ, আৰু এইখিনি হৈছে মাছৰ কণী। আৰু এইফালে পিঁয়াজো মই কেইটামান বেছিয়ে লৈছোঁ বাৰু, 3-4টামান পিঁয়াজ লৈছোঁ। আৰু এই পিঁয়াজখিনি দেখিছেনে, পূৰা গজালি ওলাই গৈছে। ঘৰত যিহেতু পিঁয়াজ সৰহকৈ আনি থোৱা আছিলে, তাকে পিঁয়াজ পূৰা গজালি ওলাই গ'ল। গজালিখিনিও কাটি লৈছোঁ। আৰু এইফালে হৈছে ফুলকবিৰ কোমলীয়া পাতবিলাক। ঠিক আছে, চাই থাকোঁ তেতিয়াহ'লে ভিডিঅ'টো শেষলৈকে। কেৰাহীখনত যিহেতু মই তেল দি থৈছিলোঁ আগতে, আৰু তেলখিনি গৰম হোৱাৰ লগে লগে মই পিঁয়াজখিনি দি ল'লোঁ। পিঁয়াজখিনি এতিয়া অলপ টাইম এনেকৈয়ে ভাজিম, আৰু এটা কালাৰ হোৱালৈকে মই পিঁয়াজখিনি ভাজি থাকিম। আৰু জুইটো মই একেবাৰে কমকৈ লৈছোঁ, নহ'লে জুইকুৰা বেছি হ'লে মানে পিঁয়াজখিনি দেৰি যায়, আৰু খাবলৈও ভাল নালাগে, আৰু কালাৰটো এটা বেয়া হৈ যায় মানে। আৰু এয়া মোৰ কালাৰ হৈ গ'ল। ইয়াতে মই বিলাহীখিনিও এড কৰি দিলোঁ, আৰু এই বিলাহীখিনি মই এটা পেষ্ট হোৱালৈকে ভাজি থাকিম। আৰু আপোনালোকে বাৰু মন কৰিছেনে, ইয়াত মই হালধি নিমখ একেবাৰে এড কৰা নাই। আৰু আজি এইটো মছলা নিদিয়াকৈ এটা ৰেচিপি আগবঢ়াইছোঁ আপোনালোকলৈ। আশা কৰোঁ আপোনালোকে সকলোৱে ভাল পাব, আৰু আপোনালোকেও ৰেচিপিটো এবাৰ বনাই মেলি খাব। আৰু এতিয়া মই বিলাহীখিনি ভাজি লওঁ এটা পেষ্ট হোৱালৈকে। ঠিক আছে, তেতিয়াহ'লে চাই থাকক ভিডিঅ'টো শেষলৈকে। আৰু এইফালে মই বিলাহীখিনি ভাজি আছোঁ, আৰু এইফালে ঈশানবী আৰু ঈশানবীৰ দেউতাকে পূৰা খেলি আছে, দেখিছেনে। আৰু ঈশানবীক এনেকৈ লৈ খেলাই থাকিলে মানে তাই বহুতেই ভাল পায়, দেখিছেনে। দেউতাকৰ মুখলৈ চাই চাই হাঁহি আছে। আৰু এই গধূলি টাইমত মানে দেউতাকৰ লগত ঈশানবীয়ে বহুতেই লাগি থাকে। আৰু মানুহজনে সুধিছে, ভিডিঅ'ত কি আমাকো উঠাইছা নেকি? মই বোলো অঁ, তোমাকো উঠাই দিছোঁ। আৰু এইফালে মোৰ বিলাহী পেষ্টখিনিও হৈ গৈছে, আৰু বিলাহীখিনি মই এনেকৈ লৰাই মেলি দিলোঁ। আৰু ইয়াতে মই আলুখিনিও এড কৰি দিম। সকলোবিলাক আলু মোৰ দিয়া হৈ গ'ল, আৰু বিলাহী পেষ্টখিনিৰ লগত আলুখিনি মই এনেকৈ ভাজি ল'ম। ভাজি লোৱাৰ পাছত ঢাকনিৰে অলপ টাইম ঢাকি ৰাখিম। অলপ টাইম ঢাকি ৰখাৰ পাছত বিলাহী পেষ্টখিনি চাইছোঁ, যি ধুনীয়া এটা কালাৰ হৈ গৈছে নহয়। বিলাহী আলু যিহেতু সিজিছে, আৰু ইয়াতে মই পানী এড কৰি দিছোঁ। আপোনালোকক মই A to Z ভিডিঅ' দেখাবলৈ চেষ্টা কৰিছোঁ। আপোনালোকে বাৰু ইয়াত মন কৰিছেনে, মই ইয়াত হালধি নিমখ এতিয়ালৈকে এড কৰা নাই, লাষ্টলৈহে এড কৰিম। আৰু এতিয়া মই পানীখিনি দি লৈছোঁ। পানীখিনি দি লোৱাৰ পাছত আকৌ মই ঢাকি ৰাখিম, এটা উতলন অহাৰ পাছতহে চাম। এইফালে মই আদা নহৰু পেষ্টখিনি ঠিক কৰি ল'লোঁ, যিহেতু মই পানী দি থৈছিলোঁ বিলাহীখিনিত উতলন আহিলে। আৰু ইয়াতে মই হালধি এড কৰি দিলোঁ, আৰু এইফালে মই নিমখো এড কৰি দিলোঁ দেই। আৰু জুইশালী জেগাডোখৰ চাই আপোনালোকে নাহাঁহিব, যিহেতু এটা ৰেচিপি আগবঢ়াবলৈ বহুতেই বস্তু দৰকাৰ হয়, আৰু সেইকাৰণে ওচৰতে চব বস্তু লৈ লৈছোঁ। আৰু এইফালে হালধি নিমখ দিয়াৰ পাছত এনেকৈ লৰাই মেলি দিলোঁ, আৰু লগতে যিখিনি পেষ্ট মই ৰেডি কৰিছিলোঁ আদা নহৰু পেষ্টখিনি, আৰু ইয়াতে মই দি দিলোঁ। আৰু মই ফুলকবিৰ যি সৰু সৰু পাতবিলাক কাটি লৈছিলোঁ টুকুৰা টুকুৰকৈ, আৰু সকলোবিলাক ইয়াতে দি দিলোঁ, আৰু সিজিবলৈ অলপ টাইম ঢাকি ৰাখিম। এইফালে মই আন্ধাৰে ধনিয়া ছিঙিবলৈ বুলি গৈছোঁ। ঘৰত যিহেতু ধনিয়া আনি থোৱা নাই, বাৰীত আছে, আৰু ধনিয়া অনা নহ'ল, তাকে বোলো ধনিয়া কেইডালমান লৈ আহোঁ। ধনিয়া নহ'লে মানে ভাল নালাগে। আৰু এইফালে জপনাখন খুলি ল'লোঁ, আৰু খুলি লৈ পিনে ধনিয়া কেইডালমান ছিঙি লওঁ। যিহেতু ৰেচিপি আগবঢ়াইছোঁ, ধনিয়া নিদিম নে, তাকে আন্ধাৰে গৈ ধনিয়াও লৈ আহিলোঁ আকৌ দেই। আৰু এইফালে ধনিয়া লৈ ল'লোঁ, আৰু এইফালে গৈছোঁ এতিয়া নৰসিংহৰ পাত আনিবলৈ। যিহেতু মানুহজনে গধূলি টাইমত আহিছে, মাছ আনিছে, ফুলকবি আনিছে, ভাবিলোঁ আজি এনেকৈ এটা ৰেচিপি বনাওঁ, আপোনালোককো শ্বেয়াৰ কৰোঁ। আৰু এইফালে দেখিছেনে, ৰাতি মই নৰসিংহৰ পাত ছিঙি আছোঁহি।
বেছি দূৰ নহয়, বাৰীখন ওচৰতে লাগি আছে। এইফালে ধনিয়া আনিলোঁ আৰু এইফালে নৰসিংহৰ পাত দুটামান লৈছোঁ, বেছি নাই লোৱা। আৰু যিহেতু নৰসিংহ গছ এজোপাই আছে, সেইটো কাৰণে পাত কেইটামান টুকি টুকি লৈছোঁ, ক'ৰবাৰ পৰা লৈছোঁ। এইফালে গোন্ধটোৰ কাৰণে এইকেইটা নৰসিংহ পাত লৈছোঁ, আৰু এইফালে ধনিয়া আৰু নৰসিংহ আনি আহিলোঁ। আৰু এইফালে দেখিছেনে পূৰা উতলন আহি আছে, আৰু আলু ভালকৈ সিজা নাই, আৰু অলপ টাইম সিজিবলৈ লাগিব। যিহেতু পানী বহুতেই আছে, আৰু অলপ এনেকৈ ঢাকি ৰাখি অলপ টাইম সিজিবলৈ দিম। আৰু এইফালে মানুহজনে আলু কাটি আছে মাছৰ মাথাৰ সৈতে জ্বলা দি ভাজিবলৈ। আপোনালোকে মন কৰিছিলেনে বাৰু মই ফুলকবি দিয়া নাছিলোঁ, আৰু ফুলকবিখিনি মই এতিয়াহে দিছোঁ। আৰু ফুলকবিখিনি দিয়াৰ পাছত এনেকৈ ভালদৰে লৰাই মেলি ল'লোঁ, আৰু লৰাই মেলি লোৱাৰ পাছত এইফালে মই মাছখিনিও দি দিম। ফুলকবি আৰু মাছ লগতে দিছোঁ। মাছ যিহেতু লাষ্টত দিলে ভাল নালাগিব, মাছৰ যিটো ৰস সেই ৰসটো নোলাব, সেইটো কাৰণে ফুলকবিখিনি লগতে দি মেলি এতিয়া ঢাকি ৰাখিম অলপ টাইম সিজিবলৈ। এইফালে মোৰ ৰেচিপিটো হৈ গ'ল। ইয়াতে ধনিয়া আৰু নৰসিংহ এড কৰি দিলোঁ, বাকী একো মছলা এড কৰা নাই। আৰু আজিৰ ৰেচিপিটো এয়াই, আপোনালোকেও এবাৰ এনেকৈ ট্ৰাই কৰি চাব। আৰু মই কেৰাহীখন নমাই লওঁ, আৰু কেনেকুৱা হৈছে আপোনালোকে কমেণ্ট এটা কৰিব দেই। আৰু এইফালে মানুহজনে মাছৰ মাথাৰ সৈতে বিলাহী দি জ্বলা চব্জি বনাইছিলে, এয়াও হৈ গ'ল। আৰু এতিয়া ভাতটো বাঢ়ি লওঁ। ঠিক আছে তেতিয়াহ'লে। এয়া হৈছে আজি আমাৰ থালি, কেনেকুৱা হৈছে। আৰু এতিয়া মানুহজনক দি লওঁ, মানুহজনে ক'ব কেনেকুৱা হৈছে। যিহেতু আমি টিভি চাই ভাত খাওঁ, আৰু এতিয়া আমি খাই লওঁ। আজিলৈ ভিডিঅ'টো ইমানেই। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব, ফ'ল' কৰি দিব। আজিলৈ বাই বাই।